আমি এই বাজেটখনৰ পৰা বহুত আশা কৰিছোঁ, এই বাজেটখনৰ পৰা অসমৰ ৰাইজে বহুত আশা কৰিছে। কিন্তু এই বাজেটখন আচলতে মই বাহিৰে ৰং চং উতৰি কোৱা বাতৰি নিচিনা হৈছে। বাহিৰত বহু ৰং চেং লগাই দিছে, কিন্তু ভিতৰত একো বস্তু নাই। যেতিয়া বিত্তমন্ত্ৰী মহোদয়ে বাজেটখন পঢ়ি আছে, তেতিয়া আমি পঢ়ি থাকোঁতে আমি বাজেটখনৰ লাইন বাই লাইন যে পঢ়িছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছোঁ যে এই বাজেটখনত নতুনকৈ বস্তু একোৱেই ইনক্লুড কৰা নাই। ইয়াৰ নতুন পৰিকল্পনা একোৱেই নাই। আগৰ যিখিনি কথা আছে তাকে চেৰা চেৰা উঠিয়ে তেখেতলোকে বস্তুটো আগবঢ়াই নিব খুজিছে আৰু এটা মানুহক গোটেই অসমৰ ৰাইজক এটা অপব্যাখ্যা দিব খুজিছে। ইয়াৰ ৰিপৰ্ট তেখেতলোকে কৈছে যে 15-16 চনত 60,770 টকাৰ জনমূলীয়াই 3 গুণকৈ বাঢ়ি তেখেতলোকৰ দিনত 2025-26 1,85,429 টকা পাৰ কেজিতে ইনকম বাঢ়িছে বুলি। কিন্তু আমাৰ প্ৰশ্ন হৈছে যে তেখেতলোকৰ পাৰ কেজিতে ইনকম এই 10 বছৰত 3 গুণ বাঢ়িছে যদি 1,85,000 বাঢ়িছে যদিও গ্ৰোথটো কিন্তু একে আছে। গ্ৰোথটো কংগ্ৰেছৰ দিনত 10.5-11 আছিলে, কিন্তু এতিয়াও তেখেতলোকৰ দিনত 11% হৈছে বুলিয়ে কৈছে। তেখেতলোকে প্ৰায় 2 লাখ কোটি টকা লোন ল'লে, 2 লাখ কোটিলৈকে লোন ল'লে, কিন্তু তেখেতে গ্ৰোথ বঢ়াব পৰা নাই। বৰঞ্চ মূল্য বৃদ্ধি, অসম এতিয়া গুৱাহাটীত মাটি বাৰী বস্তু কিনিবলৈ ইমানেই দাম হৈছে, তাত কিন্তু তেখেতলোকে একো সহায় সহযোগ কৰিব পৰা নাই।